এতিয়া ৰাতি সিদিনাখন যিদিনা জোনমণি মৰিছে, জোনমণি মৰা আগত তাই নগাঁৱত 3 পাকমান ঘূৰিছে। তাই গাড়ীত কোন আছিলে তাৰপিছত OC এডিশ্যনেল SP অসমৰ তেহেঁতে SP লগত কি আলোচনা কৰে? তাৰ আধা ঘণ্টামানৰ পিছত OC আহি থানাত ছটপট কৰি ঘূৰিছে। ইফালে গৈছে সিফালে গৈছে, ড্ৰাইভাৰ মাতিছে। তাৰপিছত PSO নাই, তাত নিতুল বৰা বুলি ইউৰি এটা লৈ পেলাই OC ওলাই গুচি গ'ল। তাৰপিছত লৈ পেলাই সি গুচি গ'ল বৰঘাট। তাই OCয়ে প্ৰত্যেকখন থানাৰ গেট বন্ধ কৰিবলৈ দিছিলে। ওলাই গৈ পেলাই সি বৰঘাটৰ পৰা ৰখা পালে। বৰঘাটৰ পৰা ড্ৰাইভাৰটো ঘূৰি আহিলে। অহাৰ পিছত তেতিয়া কেইটা পাইছিলে ন? টাইমবিলাক কৈ দিবি আৰু ধুনীয়াকে মিডিয়াত তাইও সুখ এটা পাব লাগেতো। তেতিয়া তাইক কোনোবাই মাৰি আছে। সেই বস্তুটো কোনে মাৰি আছে মানে বস্তুটো আমি গম পোৱা নাই। ৰদে মাৰিছো এই বেলেগ কোনোবা কোনোবা এটা মানুহ হ'ব পাৰে। আমাৰ নগাঁও টাউনৰ ভিতৰতে মাৰিছে। কিন্তু তাইক কেইটামান বজাত মাৰিছে জানো? এতিয়া আমি যেতিয়া বিচাৰি ফুৰিছো 11:30-12টামান মাৰিছে। 11:30-12টামান ভিতৰত মাৰি পেলাই তেতিয়া মানে OC মই আৰু বিচাৰি ফুৰিছো আৰু তাই সি মানে তাৰপিছত 12:15 তাই ৰিজাৰ্ভ ক্ল'জ অৰ্ডাৰ এটা আহিছে। অহাৰ পিছত 2:15 মানত আমালৈ খবৰ আহিছে তাই স্পট বুলি মৰি গ'ল। আৰু তাৰ পিছত SPয়ে OC যোনবাৰ আমাৰ কোৱাৰ্টাৰটোত তালাচ কৰিছে। মৰাৰ পিছত নিউজত তহঁতে মৰা আগত বুলি কৈ আছে, কিন্তু মৰাৰ পিছত কৈছে গাড়ীখন তাতে ৰখাৰ পিছত 10 মিনিটৰ পিছত এখন ট্ৰাকে খুন্দা মাৰিছে। এই বস্তুটো সত্য শুদ্ধটো আমি ওলাব লাগিব ন। এই ছোৱালীজনী বহুত সাহসী ছোৱালী। চবৰে লগত মানে তাই মানে এনেকুৱা এডজাষ্ট কৰে নহয়, মানে বহুত ধুনীয়া। তাৰমানে ৰাভাৰ লগত তাই ওলাই গৈছে। তাই গাড়ীখন ৰখাই থোৱা আছে। সিফালৰ পৰা সেই ট্ৰাকখন আহি পেলাই গাড়ীখন খুন্দা মাৰিছে। এতিয়া মিডিয়াই কোৱা মতে মিডিয়াই কৈছে, আমিও দেখিছোতো। এতিয়া তাই যিযোৰ জোতা ইয়াতো পিন্ধি আছিলে, সেই সময়ত এইযোৰ জোতাই পিন্ধি আছিলে থানাত। তাই যিদিনাখন মৰিছে সেইযোৰ জোতাই পিন্ধি আছে। কিন্তু এপাত জোতা পিছফালৰ চিটত কিয় থাকিব? এপাত জোতা তাই পিছফালে থাকিব নোৱাৰে, এপাত পিন্ধিয়ে থাকিব লাগিব। কিন্তু এপাত জোতা তাই পিন্ধি আছে, এপাত জোতা পিছফালে চিটত আছে। আৰু গাড়ীখন ৰখাই থোৱা 10 মিনিটৰ পিছত গাড়ীখন খুন্দা মাৰিছে। দুটা ল'ৰা নামি গৈছে। তাই ঘৰৰ পৰা ওলাই যোৱাৰ সময়ত আমাৰ সবঙা ICU ৰাভা আছিলে। আৰু OC এডিশ্যনেল SPয়ে সেই সময়ত SP বাংলাত কি কথা পাতিছিলে এইবিলাকখন বিচাৰি পেলাই আমি গোটেই টাউনখনে গৈছো। তাই 3 চকৰমান মাৰিছে, মানে তাই মৰা নাই। গাড়ীখন হেৰিয়ে চলাই আছিলে তোমাৰ মৰিকলং সবঙা ICয়ে চলাই আছিলে। কিন্তু আমি দেখিবলৈ নাপালো গাড়ীখন। কিন্তু OCয়ে কোৱা মতে গাড়ীখন তীব্ৰ বেগত চলি আছিল। ৰাভাই চলাইছে, তীব্ৰ বেগত চলাই আছে। ইয়াতে 3 পাকমান ঘূৰিছে গাড়ীখন নগাঁও টাউনত। তাৰপিছতে কলিয়াবৰ ফালে মুভ কৰিছে। তাৰ আগত মানে OCয়ে এইটো মই শুনি আছো বৰঘাটৰ গেটটো বন্ধ কৰিবলৈ দিছে, সেইটো শুনিছো। কিন্তু বৰঘাটৰ গেটটো বন্ধ কৰিবলৈ দিয়া, বাকী গেটটো বন্ধ কৰিবলৈ দিয়া শুনা নাই। কিন্তু এইটো গেট বন্ধ কৰিবলৈ দিয়া শুনিছো। কিন্তু ইয়াৰ ৰহস্যত আমাৰ পুলিচ এই গোটেইকেইটা জড়িত আছে।